Hey guys, কি খবৰ সকলোৰে আশা কৰো খবৰ নিশ্চয় সকলোৰে ভাল আজি আমাৰ ঘৰ সৰুকৈ এটা সকাম আছে আৰু সকামটো হৈছে আমাৰ আইতাৰ আজি তিথি হয় সেয়ে সকামটো ৰাতিলৈ আছে এতিয়া অলপ কামত ব্যস্ত হৈছো আৰু কাম প্ৰায় সম্পূৰ্ণ হৈছেগে আৰু এতিয়া মই গা পা ধুই অলপ ফ্ৰেছ হৈ লওঁ তাৰ পিছতে আপোনালোকক ৰাতি লগ পাই আছো বলক তেতিয়ালে ভিডিওটো আৰম্ভ কৰো আৰু যদি ভিডিওটো ভাল পায় তেতিয়ালে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো বলক তেতিয়ালে আজি ভিডিওটো আৰম্ভ কৰো গা ধুই আহি বৰ ধুনীয়া বস্তু এটা দেখিলো আৰু বস্তুটো দেখিয়ে মনটো কিবা একদম ভাল লাগি গল আৰু এনেকুৱা লাগে বস্তুটো দেখিলে যে মনৰ সকলো আশা পূৰ্ণ হৈ যাব এনেকুৱা এটা অনুভৱ হয় আপোনালোকৰ হয়নে বাৰু ক'বচোন আৰু বস্তুটো কিনো আপোনালোকক মই দেখুৱাই দিব বিচাৰিছো আপোনালোকেও চাওকচোন আৰু ইয়াৰ ৰাতি মা প্ৰসাদৰ কাম কৰাছে ইয়া চাকি জ্বলালে চাকি জ্বলোৱাৰ পিছতে ইয়া যিখিনি বস্তু প্ৰয়োজন হয় আৰু এয়া অকণমান আপোনালোকৰ আগতো দাঙি ধৰিছো এইখিনি আৰু ৰুটি বনাই থকা আছে ঘামি জামি গোটেই অৱস্থা নাইকিয়া হৈছে এয়া আমাৰ দেউৰী হয় মেইন দেউৰী প্ৰভু নমস্কাৰ কৃষ্ণকো কাক কৈছা তুমি আপোনাকে কৈছো নহয় তাক আপোনাকে কৈছো এখেতক কণ্টেক্ট কৰিব পাৰে এইফালে আমাৰ আইতা এয়া ন ঘৰ ভালে মাতিব পাৰে আমাৰ খুটা পুতি হেৰি খুৱাইছে নহয় বুনিয়া ভুজিয়া খুৱাইছিলে মাছ চাউল দিছিলে আমি বহুত ডাঙৰ কাম এটা কৰিছে আকৌ ঘৰ বনোৱাটো বহুত ডাঙৰ কাম হয় মানে মাৰ মাক আমাৰ আইতা যাক আমি বৌ বুলি মাতো আমাৰ ঘৰতে আছিলে আমাৰ ঘৰলৈ লৈ অহা হৈছিলে আৰু আমাৰ ঘৰতে আইতা ঢুকাইছিলে আৰু ঢুকাৰ পিছত আইতা সকলো কামখিনি আমাৰ ঘৰতে কৰা হৈছিলে সেইকাৰণে প্ৰত্যেক বছৰে সেই যিটো মানে তিথিত ঢুকাইছিলে সেই তিথিটোত আমি প্ৰত্যেক বছৰে এনেকৈ নিয়ম এটা কৰোঁ জলপান খুৱাওঁ আপোনালোকে সেয়া মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে মাহ প্ৰসাদ দিব তাৰপিছতে জলপান হ'ব তাৰপিছতে হ'ব ৰুচি ভাজি তেনেকৈ আৰু নিয়মটো কৰা হৈছে এনেকৈ বৰ তিথিটো পালন কৰে কাৰণ ৰুচি ভাজি এইকাৰণে উলিওৱা হৈছে আমাৰ বৌয়ে ৰুচি ভাজিটা বহুত ভাল পায় সেইকাৰণে ৰুচি ভাজিকে উলিওৱা হয় আৰু প্ৰত্যেকবাৰে এনেকৈ আৰু বৰ তিথিটো পাতি আহিছোঁ আৰু নিমখ দি ল'ব দেই নিমখ নাই দিয়া গৈছোঁ 110 টকা 75 টকা মানৰ দি দিওঁ কি হেৰি টকা দি দিওঁ 55 টকা এখেত হৈছে আমাৰ গাঁৱৰ দেউৰী আমি দুদুলা বুলিয়ে মাতো একদম সৰুৰে পৰাই পাইছোঁ আৰু তেখেতক সেইকাৰণে আমি জোকাই থাকোঁ আৰু তেখেতে আমাৰ লগত ধেমালি কৰি থাকে সেয়েহে আমি আৰু তেওঁক জোকাইছোঁ ছবি আমাৰ মাহঁতেও তেওঁৰ লগত ধেমালি কৰে সেয়ে অকণমান বনাই থাকোঁতে তেখেতে মানে আজি কামখিনি কৰিছে আৰু সেইকাৰণে তেখেতক আমি ধেমালি কৰি জোকাই আছোঁ আৰু এইফালে হৈছে এয়া আমাৰ ভাইটিদা জ্বৰ আৰু দাঁতৰ বিষত তেনেকৈ আজি আমাৰ সকামৰ কলপাতখিনি কাটি দিছে 70 টকা মানৰ দি দিওঁ কি হেৰি টকা দি দিওঁ 55 টকা
ভাল পালে পাগল দিলা জ্বৰ আৰু দাঁতৰ বিষ তেনেকৈ সকামৰ আমাৰ কলপাতখিনি কাটি দিছেহি দেই এয়া আমি সেৱা কৰিছোঁ এইফালে আমাৰ মামাহঁত বহি আছে এইফালে আমাৰ ভকতসকলে এয়া আমি আশীৰ্বাদ লৈছোঁ আৰু এনেকৈয়ে বৰ তিথিটো আৰু পালন কৰিলোঁ ওপৰতে এখন গৈছে কিমান ওচৰত মানে তলতে গৈছে এইখন হেলিকপ্টাৰ চাব আজি হৈছে নেক্সট ডে আৰু এটা ভাল যিহেতু এই মাহটো হৈছে শাওণ মাহটো হৈছে পবিত্ৰ মাহ বুলি ধৰা হয় কাৰণ এই মাহতে শিৱৰ জন্ম মাহ হিচাপে পালন কৰা হয় সেইকাৰণে বলবম হিচাপে পালন কৰা হয় আৰু আজি আমাৰ ইয়াত থকা মন্দিৰটোতো সেই বলবম পালন কৰা হৈছে আৰু সেয়েহে বলবম আমাৰ ঘৰৰ সন্মুখেদি আহিব এতিয়া আপোনালোকক দেখুৱাম আৰু হাতী আহিছে নাই হাতী এটা কথা কি সুধিব যিহে লাজ কৰি গৈছে নহয় এহেঁতি আৰু পিছত কোনোবা আহে নেকি সুধিম ৰ'ব এইপিনে আহি আছে চাবলৈ এক্সাইটমেণ্ট হৈ গৈ আছোঁ এয়া বলবম আহি আছে প্ৰথমতে আহিছে হাতীটোক ধুনীয়াকৈ সজাই পৰাই আনিছে তাৰপিছত আহিছে বাকী মানুহখিনি তেওঁলোকে সম্পূৰ্ণ গেৰুৱা বস্ত্ৰ পৰিধান কৰি আহিছে যিহেতু আমাৰ ওচৰত নদী নাই সেইবাবে তেওঁলোকে জানতে পানী ফালেদি এপাক হৈ পিনি মন্দিৰলৈ যাবগৈ যিমানে যি নহওক নিজৰ ঘৰৰ মুখত চোৱাৰ আমেজটো বেলেগ হয় নহয় সেইকাৰণে নিজৰ ঘৰৰ দুৱাৰমুখৰ পৰা চাবলৈ আহিছোঁ সেয়াই হাতী বুলি ক'লে কিবা এটা ভাল লাগি যায় নহয় জানো সেয়া আপোনালোকক এয়া আহি আছে হাতীৰ লগে লগে মানুহখিনিও আহি আছে এয়া দেখাই থাকিব এনেকৈ আপোনালোক কোন জেগাৰ পৰা আহিছে ইয়ালৈ অংশগ্ৰহণ কৰে আহি তেওঁলোকে আহোঁতে আহে আৰু মাজৰ এই বলবমত অংশগ্ৰহণ কৰি আহোঁতে তুমি ক'ব আহিছা যথেষ্ট ভাগৰ আৰু পিয়াহ লাগে মানে কিমান সোনকালে আহিলা ব্যক্তিয়ে পিয়াহ লগাই পানী খাবলৈ সোমাওঁতে মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ আৰু কি কথা আৰু এই শাওণৰ গোটেই মাহটো চাগে ব্ৰতে হৈ থাকিব নহয় এনেই গা চা বেয়া আছে নালাগেনে গা চা বেয়া আছে তেনেকৈ মানে সোমবাৰটো বাদ দি বাকীকেইটা দিনত ভাত খোৱাত নাই এনেই বইল খোৱা খালি আমাৰো বাৰু তেনেকুৱা নিয়ম আছে বাৰু মই এখেতলোকৰ পৰা জানিব বিচাৰিছোঁ যে এখেতলোকে এতিয়া গৈ কি কৰিব মানে বলবমটোতো ৰাতিপুৱা আপোনালোকক দেখুৱাইছিলোঁ ন মই তাত গৈ পিনি এতিয়া এওঁলোকে পানী তুলি আহিছে তাৰপিছত গৈ কি কৰিব এতিয়া সুধিছোঁ তেওঁলোকক পানী তুলি যে আপোনালোকে আহিছে এতিয়া গৈ পেলাই এই পানীখিনি আপোনালোকে ঘৰলৈ নিবগৈ নে তাৰ মানে লিংগটো ঢালিবগৈ তাৰপিছতে মানে আপোনালোকে কিবা খোৱা বোৱা সেইখিনি কৰিব ন ভাল লাগিলে সেইখিনি কথাই আপোনালোকৰ পৰা মানে জানিব বিচাৰিছিলোঁ মানে কিছুমান মানুহে নাজানে ন বলবম বুলি ক'লেতো ভাবে লঘোণীয়া ভোকে থাকে ধৰি লওক তেনেকুৱা এটা বুজায় ন নাজানো ঠিক আছে আপোনালোক যাব আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ